হাই গাইজ, আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল টেকনিকেল চাৰ্কেললৈকে। তো মই আজি এটা বিশেষ কথাৰ ওপৰত আলোচনা কৰিম। এইটো সময় মানে টেঙাৰ ছিজন, মানে টেঙাৰ বতৰ। এইটো আম, লেচু বিভিন্ন ধৰণৰ বস্তু আছে। তো আমটো স্পেচিয়েলি চবেই খাইছা, গম পাইছোঁ মই, তোমালোকেও খাইছা, ময়ো খাইছোঁ। তো যেতিয়া মুখেৰে পানী আহি গ'ল টেঙা বুলি কোৱাৰ লগে লগে। তো যেতিয়া আম বা লেচু যেতিয়া বেছিকৈ খাই দিয়া বা যেতিয়া মই খাওঁ, দাঁতবিলাক অলপ টেঙা বতৰে, দাঁত টেঙাই যায়। তো দাঁত টেঙা মানে কি বস্তু এইটো ক'ব নোৱাৰোঁ বা দেখাব নোৱাৰোঁ, কিন্তু কিয় টেঙাই তাৰে ওপৰত মই অলপ কিবা কাৰণে ষ্টাডি কৰিলোঁ। তো ষ্টাডি কৰি কিনে এতিয়া তোমালোকক ক'ম যে দাঁতবিলাক কিয় টেঙাই। তো পিছে কি কৰোঁ, ব'লা আজি ভিডিঅ'টো পলম নকৰি কিনে ষ্টাৰ্ট কৰি দিওঁ। আমাৰ দাঁতৰ ভিতৰত মানে কোমল ৰঙচুৱা অংশ এটা আছে, মানে একেবাৰে ষ্টাইট ৰঙচুৱা অংশ এটা আছে। আৰু সেই ৰঙা অংশখিনিৰ ভিতৰত কিছুমান সৰু সৰু স্নায়ু আৰু কিছুমান তেজৰ নলী আছে, মানে আমাৰ চুলিৰ দৰে কিছুমান তেজৰ নলিকা আৰু স্নায়ু, মানে কোষ, যাক আমি ইংৰাজীত চেল বুলি কওঁ, আপোনালোকে জানে কি। আৰু সেই ৰঙচুৱা অংশখিনিক আমি কি বুলি কওঁ, হাঁহ বুলি কওঁ, মানে মাংস পেশী বুলি কওঁ। এনে একচুৱেলি তাক হাঁহ বুলিও কোৱা যায়। আৰু সেই হাঁহখিনিৰ ওপৰত যিখিনি কঠিন তৰপ আছে বা স্তৰ আছে, সেই স্তৰখিনিক কওঁ আমি ডেণ্টিন। মানে এইখিনি হ'ল ৰঙা হাঁহ, তাৰ ওপৰত হ'ল ডেণ্টিন, মানে এইটো অলপ ইয়াতকৈ অলপ বেছি কঠিন, মানে টান। তো সেই ডেণ্টিনখিনিত আছে কিছুমান সৰু সৰু ফুটা, তাত সৰু সৰু ফুটা আছে। আৰু আলুৰ বাহিৰলৈ যোৱা দাঁতৰ অংশবিলাকক যাক আমি মস্তক বুলি কওঁ, মানে দাঁতৰ আলুৰ পৰা যিবিলাক বাহিৰৰ দাঁতৰ অংশ যায় তাক আমি মস্তক বুলি কওঁ। আৰু সেই মস্তকৰ ওপৰতো কি আছে, তাত কঠিন স্তৰ আছে, মানে ডেণ্টিনতকৈ কঠিন স্তৰ হ'ল যাক আমি কওঁ এনামেল। মানে স্তৰকেইটা হ'ল তিনিটা। প্ৰথমতে হ'ল ৰঙা অংশখিনি, যাৰ ভিতৰত স্নায়ু আৰু তেজৰ নলিকা আছে। তাৰপিছত আহিল আপোনাৰ ডেণ্টিন, মানে তাতকৈ অলপ টাইট। তাত ডেণ্টিনৰ পিছত আছে এইটো কি বুলি কয়, এনামেল, পাহৰি যাওঁ কেতিয়াবা। তো এনামেল আছে। এতিয়া আপোনালোকে লক্ষ্য কৰিছেনে আমাৰ দাঁত কিয় টেঙাই আৰু সৰু ল'ৰা ছোৱালীবিলাক টেঙা খায়, তেওঁলোকৰ দাঁত কিয় নাটেঙাই? তো দাঁত টেঙোৱা মেইন পাৰ্থক্যটো মই কৈ আছোঁ। সৰু সৰু ল'ৰা ছোৱালী যেতিয়া দাঁত মানে টেঙা বস্তু খায়, তেওঁলোকে সাধাৰণতে বাহিৰা বস্তু নাখায়, তেওঁলোকে নৰ্মেলি জুলীয়া বস্তু বেছি গ্ৰহণ কৰে। আৰু কিবা কানি খাই দিয়কচোন, নাখায় বুলি নকওঁ, মানে তেওঁলোকৰ পনীয়া বস্তুটো বেছিকৈ খায় তেওঁলোকে। কিন্তু আমি যিবিলাক চেঙেৰা চলি বা বুঢ়া বয়সৰ ল'ৰা ছোৱালীবিলাকে ভাতটো খাওঁৱেই, ভাতটো আমাৰ প্ৰধান খাদ্য, তেওঁ লগত বাহিৰা বস্তু চিগাৰেট, গুটকা, তামোল, বিড়ি, চিগাৰেট চব চলি থাকে। তো তেতিয়া কি হয়, আমাৰ দাঁতবিলাক তেতিয়া কি হয়, যিখিনি এনামেল, তিনিটা স্তৰৰ যিখিনি ওপৰৰ বস্তু, স্তৰটো এনামেল, সেই এনামেলটো আমাৰ বস্তুটো আজি খাওঁতে কালি খাওঁতে মানে এনেকৈ খাই থাকোঁতে সেই এনামেলটো ক্ষয় যায়। তো এটা সময়ত এনামেলটো ক্ষয় যায় কিনে নোহোৱা হয়। আৰু যেতিয়া এনামেলটো ক্ষয় যায় কি আহিল, তিনিটা স্তৰ আছিল, ৰঙাখিনি বা হাঁহখিনি, ডেণ্টিন আৰু এনামেলটো নোহোৱা হৈ গ'ল। তাৰপিছত কি হ'ল, ডেণ্টিনত কি আছে, সৰু সৰু ফুটা আছে, তাত কিছুমান সৰু সৰু তেজৰ নলিকা আৰু সূক্ষ্ম স্নায়ু আছে, মানে একেবাৰে ৰেষ্ট্ৰিক্টিভ চেল আছে তাতে। তো স্নায়ু কোষ আছে। তাত কি হয়, মানে টেঙা বস্তু খালে তাৰ ৰসবিলাক সেই ফুটাবোৰত সোমাই যায়। আৰু যেতিয়া ফুটাবোৰত সোমাই যায়, তো ফুটাবোৰত সোমাই কিনে এই যিবিলাক স্নায়ু আছে, সেই স্নায়ু আৰু যিটো ৰস, সেই ৰসে এটা উত্তেজৰ সৃষ্টি কৰে, মানে এটা হিট লগায়। দুয়োটা মিলি কিনে এটা হিট লগায় এনেকৈ। তো যেতিয়া হিটটো লগায়, সেই হিটটোতে আমি কি কৰি দিওঁ, চকুটোকো মুজি দিওঁ, এই দাঁত টেঙাইছে, সেই হিটটোৱে হ'ল আমাৰ কাৰণে দাঁত টেঙোৱা বুলি কওঁ। কিন্তু সৰু সৰু ল'ৰা ছোৱালীৰ দাঁত নেটেঙাই। কিয় নেটেঙাই? তেওঁলোকৰ যিটো এনামেল আছে, সেইটো এনামেল খুব মজবুত, তেওঁলোকৰো হৈ যাব এদিন। কিন্তু সৰু ল'ৰা ছোৱালীৰ বৰ্তমান নাযায়। কিয় নাযায়? তেওঁলোকে বাহিৰা বস্তু নাখায়, একো নাখায়, কিবা অলপমান খাই যদিও লগে লগে তেওঁলোকৰ মুখ চুখ তেওঁলোকৰ চাফ পৰিষ্কাৰ। আৰু দাঁত যে সৰি যায়, যেতিয়া এনেকৈ এনামেল হৈ গ'ল, ডেণ্টিন হৈ গ'ল, তেতিয়া কিবা হৈ গ'ল, এই তিনিটা স্তৰ মানে হৈ যোৱাটো নিজৰ ওপৰত, দাঁতৰ ওপৰত নিজে গুৰুত্ব দিব লাগিব। যেতিয়া জল্দি এনেকৈ হৈ যাব, তেতিয়া দাঁতটো লৰে, আৰু দাঁতটো লৰাৰ পিছত দাঁতটো সৰি যায়, আমি যাক বুঢ়া হোৱা বুলি কওঁ। তো এইখিনি আমাৰ দাঁত টেঙোৱাৰ মেইন কাৰণটো বস্তু এইটো। বন্ধুসকল এটা কথা কওঁ, মানে মই বেছি দূৰলৈকে বনাব নাযাওঁ, মানে বেছি ভিতৰলৈকে সোমাই নাযাওঁ। মানে যিখিনি আমাৰ নৰ্মেল মানে ঘটি থাকে, আমি যিখিনি আমাৰ মানে শাৰীৰিক বা যিকোনো আমাৰ জীৱনত ঘটি থকা ঘটনা, সেইবিলাকৰ ওপৰত মই বেছিকৈ গুৰুত্ব দিওঁ। কাৰণ আমি সেইবিলাক যিখিনি বস্তু আমাক লাগে সেইখিনি চবেই জনাটো দৰকাৰ ন, মানে চবেই সেইখিনি জনাটো দৰকাৰ। আৰু এইবিলাকক মানে জেনেৰেল নলেজ বুলি কয়, মানে এইবিলাক সৰু সুৰা বস্তু। তো ছায়েন্স পঢ়া ল'ৰাবিলাকে জানে, কিন্তু তেওঁ তাৰে ভিতৰত কিছুমানে নাজানে, এইটো মই গেৰাণ্টি দিব পাৰোঁ, কাৰণ তেওঁলোকে নপঢ়ে বা বেছি দূৰলৈকে নাযায়। কিন্তু মই এজ এ কমাৰ্চ ষ্টুডেণ্ট মই গোটেইখিনি মানে কোৱা, কিন্তু মই সেইটো কোৱা নাই মই কমাৰ্চ ষ্টুডেণ্ট, মই পঢ়াত ভাল নহয়, কিন্তু মই বাহিৰা নলেজবিলাক অলপ ল'বৰ কাৰণে ট্ৰাই কৰোঁ। মই পঢ়াটো ইমান এটা হেভি নহয়, মানে গুলি নহয়, আমাৰ ক'ব গ'লে গুলি নহয়। তেওঁ মানে কিবা কিবি অলপ বাহিৰা নলেজবিলাক ল'বৰ কাৰণে মই লৈ কিনে ভাল পাওঁ।
আৰু এই ভিডিঅ'টো এইবিলাক ভিডিঅ' বনোৱাটো মোৰ মানে এটা চখ, কোনো মোৰ মানে ইয়াতে মানে বিশেষ উদ্দেশ্য নাই। তো আপোনালোকক কিবা এটা শিকক, মোৰ ভুল হ'লে মোকো কৈ দিয়ক, তো আপোনালোকৰ পৰা মই কিবা শিকিব পাৰিম চাগে, তো মোৰ পৰা কিবা এটা শিকিব বুলি মোৰ আশা আছে। তো ইমানেই আছিল। তো ভিডিঅ'টো ভাল পাইছে যদি আৰু আপোনালোকে কি কৰিব লাগে জানেই, লাইক কৰিব লাগে, শ্বেয়াৰ কৰিব লাগে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাগে, কাষত থকা বটনটো দবাই দিব লাগে। তো ইমানেই আৰু কি ক'ম। তো তেতিয়া নেক্সট টাইম এনেকুৱা আৰু বনাই থাকিম মই নৰহোঁ, যদি নমৰি যাই থাকোঁ আপোনালোকৰ আশীৰ্বাদত বনাই থাকিম, এনেকুৱা ভালে বেয়াই চব বনাম মই একফালৰ পৰা। তো যিখিনি ঘটি থাকে, তো বহুতখিনি ক'লোঁ। জয় অসম, ধন্যবাদ।